আজি এটা নতুন সং এফালে আছে কুইন আৰু এফালে আছে তৰালি এফালে আছে পপি আৰু এফালে আছো মই ব্লগ হ'ব ঐ গছ নহলে নহলে আকৌ লগাই দিয়া এটা নহলে নহলে কি কৰিম বুলি ভাবিছা আচলতে আছে দেখাই দিয়া ভিডিঅ'টা হৈছে নহলে ডাইৰেক্টৰ হা এজনী কুইন হৈছে ডাইৰেক্টৰ মই হৈছো ভিডিঅ'গ্ৰাফী আৰু এফালে আছে এই কি বুলি ক'ব লাগিব হাই এই কি বুলি ক'ব এই টাইম নে ভিডিঅ' কভাৰ কৰিছে আৰু কভাৰ কৰিছে আৰু তৰা অডিয়েন্স হাই হ'ল আহা এতিয়া কৰিলা ৰেডি না খেলিমেলি হৈছে মই কৈছো নে খেলিমেলি হ'ল কি হ'ল মই কৈছো খেলিমেলি হৈছে প্ৰথমতে আকৌ কোৱা খেলিমেলি হৈছে পপি কথাটো বুজিতো নোৱা মই তাক দিন মোৰ পিছত যোৱা তেতিয়া নাচি থাকা তাই তেতিয়া মোক মোবাইললৈ চাই ইটো চাইডে কঁকালত তাৰপৰা হাতখন এনেকে এনেকে কাটো দুইটা চাইডে দিবা তাৰপৰা হাতখন এনেকে কাটো দেই মনত ৰাখিবা এবাৰ এবাৰহে আৰু এই অৱস্থাই নাই দেখোন আৰু এতিয়া আহিছো নেক্সট শ্ব'টো কৰিবলৈ এতিয়ালৈকে ইণ্টাৰটো দিয়া নাই চাগে ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰকাশ বৰা আৰু মই এইটো চেনেলত মানে কভাৰ ভিডিঅ' আৰু ব্লগ ভিডিঅ' কিছুমান আপোনালোকক দিবলৈ চেষ্টা কৰিছিলোঁ আজি গামোচালৈ গৰমত দেখিছে অকল লেট্ৰিনৰ পিছফালে আহিছোঁ ব'লা আগবঢ়া তোমালোক আগবঢ়া এফালে আছে কুইন এফালে আছে পপি আৰু এফালে আছোঁ মই এতিয়া যাওঁ গৈ তাত গৈ পেলাই শ্বটটো লওঁগৈ আৰু এখন দেখি আপোনালোকে ভাবিছে চাগে গাঁৱলীয়া মানুহ নহয় জানো অলপ মানে এতিয়া গৰমত ঘাম মহাই পেলাই উপায় নাই ব'লক এতিয়া গৈ চাই লওঁ নাচনী কেলে চেণ্ডেল লাগে ভৰিটো ধুই ল'বাগে তাত গৈ এইখন বোকা মাজত ৰ'দ দি শুকাই আছে আৰু প্লেচটো ধুনীয়া হ'ব পপি কেনেকুৱা লাগিছে তোমাৰ অডিয়েঞ্চক কৈ দিয়া হওঁ বহুত ভাল লাগিছে কি ভাল লাগিছে ভাল লাগিছে বোকা বাজে বাজে আহিছো কিবা এটা কোৱা এইটো তুমি গানটো লগা অফ কৰি দিয়া কপিয়াল লাগিব কুইন গানটো অফ কৰি দিয়া কপিয়াল লাগিব কুইন কিবা এটা কৈ দিয়া আকৌ গান লগালে কোনে লগালে তোমাক কেনেকুৱা লাগি আছে ভিডিঅ' কৈ দিয়া ভালকে ভালেই লাগিছে বাৰু দেই নিজে নাচিব ভিডিঅ' হ'লে হ'ল আমি এফালে 1 নম্বৰ এইটো 2 নম্বৰ আৰু এইটো হৈছো কোলামোলাকে 3 নম্বৰ আমি তিনিটা এইটো চেনেলত কাম কৰি আছো আপোনালোকে মৰম আশীৰ্বাদ দিব আৰু ন পানী আনিছিলে খাবলৈ পানী এদায় হ'ল আৰু এইটো প্লেচত আহি আছো এতিয়া বৰ্তমান ধুনীয়া লাগিছে হৈ যাব এতিয়া কোন কোন আছিলে কোন লগা গানটো ল'ব ভয়টো মাৰিব নামাৰিলে হ'ব এখন তেতিয়া বাও ফেনেকি পেলাইছো গোটেইখন এখন কাৰ বাহু আছিলে কিমান কষ্ট দেখিছেনে এটা ভিডিঅ' শ্বুট কৰা সকলোৱে মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিলে ভাল আৰু ন ছাবস্ক্ৰাইব কৰিব লাগে হয়নে নহয় হয়তো না আকৌ ইমান ধুনীয়া চলি আছে ছাবস্ক্ৰাইব কৰিব লাগে জথৰ ভাল ধুনীয়াকে নাচা মোবাইললৈ চাবা আকৌ মোবাইলটোলৈ চাবা হা এতিয়া নাচা ৰংগিলা আকৌ বস এতিয়া পৰা বাজিবলৈ দিয়া
ৰেডি ৰেডি হয় দে হলে কিন্তু লগোৱা তুমি একিয়া ভিডিও কৰিব লাগিছিল আমুকি তামুকি কোন গৈ থকা খাই মই প্লে নকৰিলো আৰু এইটো বহুত ধুনীয়া হলে হ'ব দিয়া এটা কৰ হেৰি নকৰিবি আৰু হল হল ৰেডি কোৱা ৰবা আগলেহে যদি কিবা এটা হৈছে ধনুকা অস্ত্ৰপাতি লৈ বডি উলিয়াই ৰক্ষা নাই আৰু প্ৰথম ভিডিঅ'টো যেন থাম্বনেল দিছিলো এইখনতে দুইজনী এজনী 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 সেইজনী ন এতিয়া এখনতে কৈ দিওঁ এই শিকাই থাকে হৈ গ'ল পাৰিবা ফালি দিবা দেই পিছফালিয়া এইটো হৈছে টাৰ্জেন ঐ মাইন দিবি আতহ তাৰ বডি চোৱা নামাইবি কিলকিনাই যায় লগাই দিয়া নাচি থাকা ঐ ৰবা নাই হয় আগলে গ'লো মিলি যাব ন তেতিয়া নাচি থাকা নাচি থাকা নাচা ঐ ৰবা লাহে লাহে এই ৰবা নাই হয় এইফালে যাবা যোৱা তুমি গৈ থাকা এইফালে চাব নালাগে সিফালে চাই গৈ থাকিবা আৰু অৱশেষত বহুত টাইমৰ মূৰত 2 ঘণ্টা 2.5 ঘণ্টা লাগিছে 2.5 ঘণ্টাৰ মূৰত আমাৰ কভাৰ ভিডিঅ'টো শ্বুট কৰি কমপ্লিট হ'লগৈ আৰু তোমালোকে কৈ দিয়া কিবা এটা ভিডিঅ'টো চবে আঁকোৱালি ল'ব লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব পাৰিলে চেনেলটো তুমি সাবস্ক্ৰাইব কৰিব দে মোৰ দুখাও যি কি নহওক কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই